পালেং শাকৰ লগত মিৰিকা মাছৰ টেষ্টি এটা ৰেচিপি আপোনালোকক বনাই দেখুৱাম। আৰু তাৰ আগতেই বস্তুখিনিও অকণমান দেখুৱাই লৈছোঁ। আৰু তাতকৈ আগত আপোনালোকক দেখুৱাই লওঁ মোৰ বাগিচাৰ সুন্দৰ ৰঙা জবা বাঁহ। ফুলৰ লগতে আপোনালোকক আজি দেখুৱাই দিওঁ মোৰ ভাগৰ কুকুৰাওনো কিমান আছে, আৰু কুকুৰাৰ পৰা লোকেল ডিম ঘৰতে কিমান খাই থাকিব পাৰোঁ। এইবোৰ চাওক কুকুৰা, এইবোৰ চাওক আমাৰ কুকুৰা, আৰু ক'ৰবাত আছেগৈহে দুটামান ডাকুৱা দুটা কুকুৰা। সেয়াও দেখুৱাই দিলোঁ আপোনালোকক। তাৰপিছত আজি আহোঁ মেইন ভিডিঅ'টোলৈ। মই বনাবৰ কাৰণে আলুখিনি মিহি মিহিকৈ কাটি ফ্ৰাই কৰি লৈছোঁ। তাতে কেঁচা মটৰ কেইচিৰামান আৰু বিলাহী এটা, আৰু এইফালে পালেং এমুঠি। পিঁয়াজটো অলপ কমকৈ দিওঁ, এটাই লৈছোঁ বাৰু আজি, আনকালে অলপ বেছিকৈ দিওঁ। মাছ কমকৈ আছেগৈ, আৰু তাকে ভাবিছোঁ পালেঙৰ লগতে অলপ বনাই দিওঁ জোল। তাৰপিছত এই বিলাহী আৰু পালেংখিনি ভাজি লোৱা হৈ গ'ল পিঁয়াজৰ লগতে। আদা নহৰুখিনিও দি দিলোঁ আগতেই, সেইখিনি ভিডিঅ' কৰি থকা নাই। তাৰপিছত দি দিলোঁ অকণমান নিমখ, আৰু নিমখখিনি দিয়াৰ লগে লগে খুচৰি লৈ পেলাই, আৰু বাকীখিনি ভিডিঅ'টোতে চাই যাব আপোনালোকে কেনেকৈ বনাই আছোঁ। অলপ পানী দি দিলোঁ, আৰু পানী দি পেলাই ভালদৰে সিজিবলৈ দিলোঁ, আৰু উতল অহালৈকে। আৰু উতলাৰ পিছত এইখিনি নমাবৰ হৈ গৈছে, আৰু কেঁচা ধনিয়া অলপ কাটি দিলোঁ। তাৰপিছত এইখিনি খুব ধুনীয়া, মানে এই স্বাস্থ্যৰ কাৰণেও ভাল। পালেং শাকটোত কিমান আইৰণ থাকে গম পায়েই আপোনালোকে, আৰু লগতেতো মাছ দি দিছোঁ, তেতিয়াতো কথাই নাই আৰু এতিয়া আমি খাব পৰা হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো আজি ইমানতে অন্ত কৰিছোঁ। পিছত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।